মই যোৱা সাংবাদিক মেলত কোৱাৰ দৰে যে আমি শিক্ষক নিযুক্তিৰ দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন যোৱাকালি আমি আৰম্ভ কৰিছোঁ। এই নতুন বিজ্ঞাপনৰ অধীনত প্ৰাথমিক শিক্ষা বিভাগত 1100টা হিন্দী শিক্ষকৰ পদ, 3941টা সহকাৰী শিক্ষকৰ পদ আৰু মাধ্যমিক শিক্ষাত 5746টা পদ, সৰ্বমুঠ 10789টা পদৰ বিজ্ঞাপন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে আৰু আমি ডিচেম্বৰ মাহৰ আগতে এই নিয়োগ সম্পূৰ্ণ কৰাৰ বাবে আমি কাম হাতত ল'ম আৰু এইটো আমাৰ দ্বিতীয় পৰ্যায়ৰ নিয়োগ আৰু তৃতীয় পৰ্যায়টো সৰ্বশিক্ষা অভিযানৰ পৰা এই মাহৰ শেষৰ ফালে আন এক বিজ্ঞাপন প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। প্ৰাথমিক শিক্ষাত হিন্দী পদৰ বাবে 1102টা, প্ৰাথমিক শিক্ষা বিভাগতে 3941টা সহকাৰী শিক্ষক আৰু ছেকেণ্ডাৰী এডুকেশ্যন বা হাইস্কুলত 5746টা পোষ্ট। মাধ্যমিক শিক্ষা বুলি কৈছোঁ, ছেকেণ্ডাৰী এডুকেশ্যন 3900, প্ৰাথমিক আৰু মাধ্যমিক আমাৰ এটাই ডাইৰেক্টৰেট LPME। চ' টোটেল 10789টা পদৰ বিজ্ঞাপন আমি প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ অধীনত ডিচেম্বৰ মাহৰ ভিতৰত এই পদসমূহৰ আমি নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মাহৰ শেষৰ ফালে সৰ্বশিক্ষা অভিযানে তৃতীয় পৰ্যায়ৰ নিযুক্তিৰ আন এক বিজ্ঞাপন দিব। মই 3টা ফেজ বুলি কিয় কৈছোঁ, যোৱা কেইদিনমান আগতে এটা পৰ্যায়ৰ নিযুক্তি সম্পূৰ্ণ হ'ল, আন এটা পৰ্যায়ৰ নিযুক্তিৰ আজি বিজ্ঞাপন ওলালে, যিটো অহা ডিচেম্বৰ মাহৰ আগতে সম্পূৰ্ণ কৰা হ'ব আৰু তৃতীয় পৰ্যায়ৰ আন এটা নিযুক্তিৰ বিজ্ঞাপন সৰ্বশিক্ষা অভিযানে এই মাহৰ শেষৰ ফালে প্ৰকাশ কৰিব, যাৰো নিযুক্তি হয়তো আমি জানুৱাৰী মাহৰ ভিতৰত শেষ কৰাৰ বাবে চেষ্টা কৰিম। এই নিযুক্তিখিনি সম্পূৰ্ণ কৰিলে আমাৰ যিটো 50,000 নিযুক্তিৰ এটা আমি ঘোষণা কৰিছিলোঁ, সেই ক্ষেত্ৰত আমি বহুখিনি আগুৱাই যাবলৈ সক্ষম হ'ম। মই কেইটামান ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত জড়িত কেইটামান